Hello everyone, নমস্কাৰ অসমীয়া পাকঘৰৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো ঢেকীয়া শাকৰ এটা ৰেচিপি। ঢেকীয়া শাক খাবলৈ মই খুবেই ভাল পাওঁ আৰু আজি বনাবলৈ লৈছো আলু বুট দি ঢেকীয়া শাকৰ ভাজি। আৰু যেহেতুকে মই ঢেকীয়া শাক খাবলৈ ভাল পাওঁ, ভাবিলো আপোনালোকৰ আগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰো। সকলোৱে বনাব জানে ঢেকীয়া শাক, তথাপিতো মই কেনে ধৰণে বনাইছো তাকে আপোনালোকৰ আগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিলো। এতিয়া আহকচোন চাওঁ। ইয়াৰ কাৰণে প্ৰথমতে মই এমুঠি ঢেকীয়া শাক লৈ লৈছো আৰু ঢেকীয়া শাকখিনি ভাল ধৰণে বাছি লৈ লৈছো আৰু ইয়াৰ ওপৰৰ কোমল অংশখিনি আৰু পাত অংশখিনি লৈ লৈছো। ইয়াৰ ডাঠ অংশ অৰ্থাৎ ঠাৰিডাল মই ব্যৱহাৰ নকৰো। এইদৰে মই ঢেকীয়া শাকৰ কোমল অংশখিনি লৈ লৈছো। হাতেৰে ছিঙি আপোনালোকে কটাৰীয়ে কাটি লৈ ল'ব পাৰে। ঢেকীয়া শাক ভাজিবলৈ একেবাৰে সহজ। আমি 10 বা 15 মিনিটৰ ভিতৰতে ঢেকীয়া শাকখিনি ভাজি ৰেডি কৰিব পাৰো। গোটেইখিনি শাক বাছি হৈ গ'ল আৰু এতিয়া ভাল ধৰণে ধুই ললো আৰু এখন কটাৰীৰে সৰু সৰুকে কাটি ললো। আপোনালোকে হাতেৰে ছিঙি লৈ ল'ব পাৰে। আৰু লৈ লৈছো এটা আলু সৰু সৰুকে কাটি আৰু অলপমান কেঁচা বুট লৈ লৈছো। আনফালে কেৰাহীখন গেছত গৰম হ'বলৈ দি অলপমান মিঠাতেল দি ললো আৰু তেলখিনি গৰম হৈ অহাতে এতিয়া অলপমান পাঁচফোৰণ দি দিছো আৰু পাঁচফোৰণখিনি ফুটি অহাৰ পিছতে কাটি ৰখা পিয়াজখিনি তেলত দি দিছো আৰু দুটা কেঁচা জলকীয়া দি দিছো আৰু পিয়াজখিনি ভাল ধৰণে লৰাই দিছো আৰু এদৰে লৰাই প্ৰায় আধা মিনিট মান সময় মই পিয়াজখিনি ভাজি ৰাখি লৈছো। পিয়াজখিনি আধা মিনিট মান সময় ভাজি হৈ গ'ল। এতিয়া খুন্দি ৰখা ৰচুন আদা এচামুচ দি দিছো। আকৌ ভাল ধৰণে গোটেইখিনি লৰাই দিছো। পিয়াজ আৰু ৰচুন আদাখিনি ভাজি হৈ গৈছে। এতিয়া বুটখিনি দি দিছো আৰু অকণমান হালধি পাউডাৰ দি দিছো আৰু সোৱাদ অনুসৰি নিমখ দি গোটেইখিনি ভাল ধৰণে আকৌ লৰাই দিছো। ঢেকীয়া শাকৰ তুলনাত বুটকেইটা সিজিবলৈ অলপ সময় লাগে, সেইকাৰণে প্ৰথমতে বুটকেইটা ভাজি লৈ লৈছো আৰু ভাল ধৰণে লৰাই ঢাকনখনে ঢাকি ৰাখি দিছো 3 মিনিটৰ কাৰণে। ঢাকনখন দাঙি দুই এবাৰ মাজে মাজে লৰাই থাকিব। মই এই ধৰণে দুই এবাৰ মাজে মাজে লৰাই আছিলো আৰু ইয়াত দেখিছে বুটকেইটা অলপ অলপ সিজি গৈছে। এতিয়া ইয়াৰ লগত যোগ কৰিম আলু আৰু ঢেকীয়া শাকখিনি। এটা আলু সৰু সৰুকে কাটি দি দিছো আৰু এতিয়া ঢেকীয়া শাকখিনি ইয়াৰ লগত দি দিছো। আকৌ গোটেইখিনি ভাল ধৰণে মিহলাই দিছো। গোটেইখিনি ভাল ধৰণে মিহলাই হৈ গৈছে। এতিয়া ঢাকনখনে ঢাকি ৰাখি দিছো 5 পৰা 7 মিনিটৰ কাৰণে। মাজে মাজে কিন্তু দুই এবাৰ লৰাই থাকিব। মাজতে ঢাকন দাঙি দেখিছো এয়া ঢেকীয়াখিনি অলপ অলপ সিজি গৈছে। আলু সিজিবলৈ বাকি আছে। এতিয়া পুনৰ ঢাকনখনে ঢাকি ৰাখি দিছো 3 মিনিটৰ কাৰণে। গেছটো কিন্তু লো টু মিডিয়াম ফ্লেমতে ৰাখি লৈছো। দুই এবাৰ মাজে মাজে মই লৰাই আছিলো আৰু এয়া আমাৰ আলু বুট দি ঢেকীয়া শাকৰ ভাজি বনাই হৈ গৈছে। আলু কেইটুকুৰাও ধুনীয়াকৈ সিজি গ'ল আৰু আপোনালোকে ধৰণে এবাৰ বনাই খাই চাব পাৰে। খাবলৈ খুবেই ভাল হয় আৰু বনাবলৈও একেবাৰে সহজ। আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।